নমস্কাৰ সকলোকে। আজি হৈছে লক্ষী পূজা, গতিকে ৰাতিপুৱাৰে পৰা ধোৱা পখলাৰ কামত ব্যস্ত। ঘৰ চাফ চিকুণ কৰি লৈছোঁ এনেকৈ ধুনীয়াকৈ। আৰু আমাৰ পাকঘৰত দেখিছেনে পুতলাহে থাকে, গতিকে আৰু গধূলি হ'ল। মই চিজিল কৰি লৈছোঁ গধূলি কাম। তাৰপিছত মায়ে চাকি দিছে আৰু মই তাইক লৈ আছোঁ গধূলি। তাৰপিছত মই নাৰিকল গুচাই লৈছোঁ আৰু আটাৰে দি এইফালে প্ৰসাদ। তাৰপিছত পিছদিনাখন হৈছে কাতি বিহু আৰু মোৰ লৈ এটা পাৰ্চেল মই অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা এযোৰ চেণ্ডেল। দেখিবলৈ বহুত ভাল হয় আৰু কোমল আহিছে, পিন্ধিবলৈ বহুত ভাল। ঠাণ্ডা দিনত মানে এযোৰ বহুত ভাল লাগিব। দেখিছেনে কি ধুনীয়া। তাৰপিছত বিহু বুলি মায়ে এটা উপহাৰ দিলে আৰু দেহালে এযোৰ চুট দিছে আৰু দেখিবলৈ বহুত ধুনীয়া কোমল হয়। তাৰপিছত মই কাতি বিহু বুলি সেৱা কৰি ল'লোঁ তুলসী তলত। আৰু শেষত সকলোলৈকে কাতি বিহু শুভেচ্ছা থাকিল। তো ভিডিঅ'টো আজিলৈ ইমানেই। বাই।